আমাৰ ইয়াত ধুমুহা দিছিল নহয়, এইফালে গছ ভাঙি আছে দেখিছেনে? ভাল খবৰটো দি দিওঁ, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ব্লগটোৰ প্ৰথমতে আই এম এক্সট্ৰিমলি চৰি, মই ব্লগ দিব পৰা নাই, ভিডিঅ' দিব পৰা নাই। আপোনালোকক মানে বহুত ক্ষমা বিচাৰিছোঁ। আপোনালোকক মই মোৰ ভাল খবৰটো জনাম এতিয়া। প্ৰথম মই মোৰ ফুলজোপাক পানী দিলোঁ। অকণমান এনেকৈ দি দিলে পাতকেইটাটো পৰি যাব। অকল ফুলতে দিম নে মই অকণ খাই লওঁ? আমাৰ ইয়াত ধুমুহা দিছিল নহয়, এইফালে গছ ভাঙি আছে দেখিছেনে? তাৰপিছত আকৌ এইফালে ভাঙি বসন্তাজোপাও গোটেইজোপা এনেকৈ হালি গুচি আহিলে তললৈ। ইয়াত এতিয়া ঢোকা দি ধুনীয়াকৈ ৰাখিব লাগিব। আৰু এয়া কালি হেৰি ভাঙিলে, আমাৰ তামোল গছ দুজোপা ভাঙিলে, আৰু এই খুৰাহঁতৰ ঘৰতো ভাঙিছে তেনেকৈ। আৰু কিছুমানৰতো ঘৰেই ভাঙি গৈছে। আমাৰ ঘৰৰ ওচৰতে কিছুমানৰ ঘৰ ভাঙি গৈছে। মোৰ মচন্দাজোপা দেখিলে মৰম লাগি যায় ন? আপোনালোকৰ মৰম লাগেনে? কমেণ্ট বক্সত জনাব। আৰু মোৰ ভাল খবৰটো এতিয়া মই আপোনালোকক দিম। ভাল খবৰটো দি দিওঁ। বৰষুণ দিছে, ভিতৰলৈ গৈ লওঁ নেকি? নাই, বৰষুণত তিতি দিম, ভাল খবৰ হয়। মানে কি হ'ল, মই উইকলি মানে ডেইলি ভ্লগ দিব পৰা নাই এটা কাৰণেই, কাৰণ মোৰ সৰু সুৰাকৈ চাকৰি এটা হ'ল। আমাৰ ঘৰৰ ওচৰতে মই কণ্টেক্সচুৱেলত ছাবজেক্ট টিচাৰ পোষ্টত এপইণ্ট হৈছোঁ। তো তালৈ মানে সদায় যাব লগা হৈছে, আৰু সদায় যাব লগা হয়। ৰাতিপুৱা 8টাতে যাব লগা হয়, তাৰপিছত আকৌ মই ছুটি পাওঁ 2টা বজাত। আৰু ইমান গৰম, তাৰপৰা আহি অকণ ৰেষ্ট লৈ পেলাই আকৌ মোৰ পঢ়িবলৈ থকাখিনিও পঢ়িব লগা হয়। তো মানে টাইমটো মিলাব পৰা নাই, তো ভিডিঅ' দিব পৰা নাই। আজি দেওবাৰ, আজি উইকেণ্ড পাইছোঁ, তো আজি একদম ভ্লগ দিছোঁ। আৰু এইকেইদিন বাৰু পৰীক্ষা আছে, কাইলৈ বিশ্ব পৰিৱেশ দিৱস আছে, তাত অকণমান আপোনালোকক দেখাই দিম। আৰু এইকেইদিন পৰীক্ষা আছে, তো মোৰ ডিউটি আছে 8 তাৰিখে, তাৰ বাহিৰে ডিউটি নাই এইকেইদিন, তো যাব নালাগে। এইকেইদিনত পূৰা ভিডিঅ' বনাম বুলি ভাবি আছোঁ। ক'ৰবালৈ যাম বুলি ভাবি আছোঁ, লখিমপুৰলৈ যাম। আৰু ৰঘুপতি ওলাইছে, ৰঘুপতি এবাৰ চাবলৈ যাম। তো এতিয়া বৰষুণ দিছে, ভিতৰলৈ যাওঁ, কাৰণ বৰষুণত তিতি থাকিলে আকৌ বেমাৰ হ'ব, মোৰ স্কুল ক্ষতি হ'ব। তো আহক ভিতৰলৈ যাওঁ, তাৰপিছত পাতি আছোঁ বাকীখিনি কথা। মই আজি ভাবিছিলোঁ অকণমান গহপুৰৰ ছাইডে ওলাই যাওঁ, কাৰণ বস্তু কেইটামান কিনিব লগা আছে। বিশেষকৈ মানে ঘপককৈ হৈ গ'ল। চাকৰিটোতো পিন্ধিবলৈ কাপোৰ, মোৰ যোনবিলাক কাপোৰ আছিল সেইবিলাক চব মানে নুনি টাইপৰ হয়, বা পলিপাট এনেকুৱা মানে গৰম কাপোৰ হয়, ঠাণ্ডা কাপোৰ তেনেদৰে নাই। মা ভাগৰ আছে, সদায় মানে আমাৰ মায়ে বেছিকৈ বগা পিন্ধে, আৰু সদায় বগা কাপোৰ পিন্ধি গৈ মোৰ ভাল নালাগে। তো আজি ভাবিছিলোঁ যে কেইটামান, আৰু মোৰ ব্লাউজো নাই, তো আজি ভাবিছিলোঁ মই কেইটামান বজাৰ কৰি আহোঁ। কিন্তু বতৰে যি ৰূপ লৈছে, এইফালে চাওকচোন, পূৰা একদম বতাহ মৰা আৰম্ভ কৰিয়ে দিলে। আৰু বতাহ বুলি ক'লে কাৰণ ভয় লাগে, কালি যিটো ৰাতি বতাহ হৈছে নহয়, ধুমুহা আৰম্ভ হৈছে, তো মানে ভয় লাগে। এতিয়া বতৰটো ঠাণ্ডা, কিন্তু এপাক যাম, ছাতি এটা লৈ হ'লেও এপাক যাম, কাৰণ বস্তু কেইটামান কিনিব লগা আছে। কাপোৰ দুযোৰমান ল'ম, আৰু আপোনালোকক দেখাইছোঁ, লগত লৈ গৈ আছোঁ। তো ব'লক পটাপট গা পা ধুই ওলাই লওঁগৈ আৰু যাওঁ বজাৰলৈ। ব'লক। কালি বাঁহো বহুত ভাঙিলে, আৰু এজোপা সোণাৰু এজোপা আছিলে, সোণাৰুজোপাও এটাডাল তললৈ পূৰা পৰি গৈছে। আৰু আমাৰ এই ৰঙালাওখিনিও কালি বহুত অনিষ্ট হ'ল দেই, বহুত। আৰু গাইজ, আজিতো গহপুৰ যোৱা নহ'লে, মামা আৰ্থৰ এটা প্ৰডাক্ট অৰ্ডাৰ দিছিলোঁ, আহি পালে, সেইটোকে আনবক্সিং কৰি লওঁ। ছানস্ক্ৰীম অৰ্ডাৰ দিছিলোঁ, কাৰণ গৰম দিনত আৰু ছানস্ক্ৰীমটো মাষ্ট হয় নাই? সেইটো কাৰণে ৰ'ব, মই মানে মামা আৰ্থৰ ছানস্ক্ৰীমটো ভাল পাওঁ। আজিলৈকে মানে ছানস্ক্ৰীম এটাই ইউজ কৰি পাইছোঁ, এইটো হ'ল মামা আৰ্থৰ, আৰু এইটো মই বহুত ভাল পাইছোঁ। তো এইটো কোনো স্পনচাৰ্ড ভিডিঅ' নহয়, বাট মই ভাল পাইছোঁ কাৰণে। আপোনালোকে যদি ছানস্ক্ৰীম ল'ব বিচাৰি আছে, তেনেহ'লে আপোনালোকে যদি ল'ব বিচাৰে, তেনেহ'লে ল'ব পাৰে। এতিয়ালৈকে ইমানো বেছি মানে হেৰি অহা নাই যে মামা আৰ্থে স্পনচাৰ কৰিব ন। এইটো মামা আৰ্থৰ এটা আছিল, মোৰ সেইটো শেষ হৈ গ'ল। এতিয়া নেক্সট এইটো মামা আৰ্থৰ আল্ট্ৰা লাইট ছানস্ক্ৰীন। তো
গাইজ আজি ব্লগটো ইমানেই আছিল কাৰণ আজি গোটেই দিনটো লাইট নাছিল কাৰো ইনভাৰ্টাৰত চাৰ্জ নাছিল আৰু মোৰ পাৱাৰ বেংকৰ চাৰ্জো শেষ হৈ গৈছিল তো ভিডিঅ' এতিয়া যে দেখিছে এয়াও একেবাৰে মানে 20% তলত মানে মই এই ভিডিঅ' কৰি আছোঁ যদি আজি বহুত দিনৰ মূৰত এটা ব্লগ দিলোঁ যদিহে ব্লগটো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু সকলোলৈকে পজিটিভিটি স্প্ৰেড কৰি সকলোৰে ভালটো আশা কৰি সকলোৰে ভাল হওক বুলি কামনা কৰি আজি মই মাৰ্লি আপোনালোকৰ পৰা বিদায় লৈছোঁ বাই গুড নাইট এণ্ড লাভ ইউ অল বহুত ভাল পাওঁ আপোনালোকক আৰু কাইলৈ বহুত ধুনীয়া ব্লগ এটা আহি আছে চাবলৈ নাপাহৰিব